সম্পত্তিয়ে নাই বাইদেউটো কাম কৰি খায় ন চুৰ কৰিতো নাখায় কিন্তু মোৰ সেইটোকে ক'লো আপুনি কোন পেপাৰৰ আপোনাৰ মালিকৰ কেনেকৈ ইমান টকা পইচা হৈছে কাম কৰিয়ে হৈছে নে হোৱা নাই চাহেৱালাৰ যিমান টকা আছে পৃথিৱীত কাৰ ইমান টকা আছে গতিকে আপুনি এজন সাংবাদিকত কাম কৰে যোনে বেলেগ ব্যৱসায়ো কৰে তো ইয়াতে যদি ভাল কৰি কোনোবাই কাম কৰি খায় তাত কাৰ আপত্তি আছে মোৰতো কোনো এটকাও সম্পত্তি নাই দৰমহাৰ বাদে মোৰ একোৱে নাই মানে একদম জমনি কথা এটা শুনিলো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলি এটকাও নাই তেওঁৰ কোনো সম্পত্তি নাই বুলি কৈছে মানে সম্পত্তিৰ পাহাৰ গঢ়া মানুহজনে কেনে সম্পত্তি নাই বুলি ক'ব পাৰে আজি বান্দিয়া ইন্টাৰনেশ্যনেল স্কুলখন কাৰ আপোনাৰ শ্ৰীমতীয়ে দেখোন উদ্বোধনী ভাষণত কৈ দিলে এখন বোলে আপোনাৰ হয় আজি নিউজ লাইভটো কাৰ হয় আজি আপোনাৰ কাঞ্চনজুৰি চাহ বাগিচাটো কাৰ হয় আজি চানমাৰী চাহ বাগিচা কাৰ হয় আজি গুৱাহাটীৰ যে আপোনাৰ 4-5 ঠাইত যে মাটি আছে আপোনাৰ এইটো আপোনাৰ খ্ৰীষ্টান বস্তি মাটিটো কাৰ আজি গণেশগুৰিৰ মাটিটো কাৰ নিউজ লাইভ টাইম 12-18 নিয়মীয়া বাৰ্তা এইবিলাক কাৰ আচলতে এই প্ৰপাৰ্টি বিলাক কাৰ আজি তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচা আপোনালোকৰ নহয় নেকি আজি কাঞ্চনজুৰি চাহ বাগিচা আজি নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ৰিজৰ্টটো ভানিৰ গ্ৰীণ ৰিজৰ্ট য'ত সাধাৰণ মানুহৰ এন্ট্ৰি নাই সেইবিলাক আপোনাৰ প্ৰপাৰ্টি নহয় আজি উত্তৰ গুৱাহাটীৰ আপোনাৰ বান্দিয়া ইন্টাৰনেশ্যনেল স্কুলখন আপোনাৰ প্ৰপাৰ্টি নহয় আজি নিউজ লাইভ টাইম 8 নিয়মীয়া বাৰ্তা 12-18 সেইবিলাক কাৰ প্ৰপাৰ্টি খ্ৰীষ্টান বস্তিৰ মাটিখিনি কাৰ আপোনাৰ জুৰদৰ মাটিখিনি কাৰ গণেশগুৰিৰ মাটিখিনি কাৰ উজান বজাৰৰ মাটিখিনি কাৰ নগাঁও দাৰিগজুৰ 100 বিঘা মাটিটো কাৰ আৰু কিমান যে প্ৰপাৰ্টি আছে আপোনাৰ তাৰ পাছত আজি কি মানুহক বুৰ্বক বনাবলৈ আহিছে আপোনাৰ প্ৰপাৰ্টি নাই মানে আপুনি নাভাবিব দেই অসমৰ মানুহ বুৰ্বক বুলি নাভাবিব চবে জানে আপুনি যে সম্পত্তিৰ পাহাৰ গঢ়িছে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পাছত আপুনি কংগ্ৰেছৰ দিনত কিমান টকা পইচা খা সম্পত্তি গোটালে সেই কথা কি অসমৰ মানুহে নাজানে এটকাও নাই বোলে মুখ্যমন্ত্ৰীৰ আমি পাগল তেনেহলে কি কথা কয় বাৰু লাজ পাব লাগে দেই এনেকুৱা কথা নকব আপোনাৰ পত্নীটো নিজকে নীতা আম্বানী বুলিয়ে ভাবে আমি জানো নহয় এইবিলাক কথা কেলে এনেকুৱা কথা কবলৈ আহে নকব নুহুৱাই মানে নাচাজে আপোনাক নাচাজে সেই কথা কেতিয়াও নকব দেই